শংকৰদেৱৰ যি পাক ঐতিহাসিক যুগৰ যি অসমীয়াৰ সমাজলৈ যি অৱদান আগবঢ়াই থৈ গৈছে তাৰ ভিতৰত এই বটদ্ৰৱা সতীৰ অন্যতম। আজি আমি যি বটদ্ৰৱা থানত উপস্থিত আছোঁ, পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছে, তাহাতে বহি শ্ৰীমন্তই পুস্তক লিখে। শ্ৰীমন্ত শংকৰদেৱে নটা ফুলৰ সৈতে বাদ্যযন্ত্ৰ বজাই তেওঁ মানে শ্ৰীমন্ত নাটকখন আৰম্ভ কৰিছিল এই থানৰ পৰাই। উত্তৰে আকাশী গংগা ভক্তি স্বৰূপৰ মধ্যৰাতি নমালন্ত শ্ৰীমন্ত শংকৰে, যিহেতু মই যিটো স্থানত আছো গা ধোৱা হয় ব্যৱহাৰ কৰা কোৱা মাটি কোৱা হয় পদকিলা শংকৰদেৱৰ জন্মস্থান বৰদোৱা হয় বাওঁপথ আৰু সেয়া হ'ল সোঁপথ। বটদ্ৰৱাৰ থানখন দেখিলেহি কেনেকুৱা লাগিছে চাই? ভাল লাগিছে, ভাল লাগিছে। আৰু চাবলৈ আছে এইফালে তোমাৰ আকাশী গংগা যাব আছে। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা সহস্ৰত প্ৰণাম জনাইছোঁ। আজি মই আছোঁ শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান তথা বটদ্ৰৱা থানত। প্ৰাক ঐতিহাসিক যুগত তেওঁ কি অৱদান আমাৰ অসমীয়া সমাজলৈ কি অৱদান দি থৈ গৈছে, আপোনাক সকলোখিনি দেখাম। আপোনালোকে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। বটদ্ৰৱা থানৰ মূল প্ৰৱেশ দুৱাৰ দি মই যাম। অতি শীঘ্ৰেই পৰ্যটকৰ বাবে 2023 বৰ্ষৰ পাছৰ ফালে হ'বলৈ গৈ আছে বৰদোৱাৰ ঐতিহাসিক কলা সংস্কৃতিৰ এখন অন্যতম আকৰ্ষণীয় ঠাই। আমি এই বৰদোৱাৰ মূল প্ৰৱেশ দুৱাৰ দিয়ে গমন কৰিম সেই থানলৈ। বৰ্তমান আমি এতিয়া মূল প্ৰৱেশ দুৱাৰ মাজদি সোমাই আহি আছোঁ। আমি এতিয়া এইফালে যাম, যিটো আমাৰ এতিয়া আমি কীৰ্তন ঘৰত যাম। যিহেতু মোৰ লগৰজনে তেওঁ গুৱাহাটীৰ পৰা আহিছিলে, তেওঁ ৰাহুল দাস, তেওঁ গুৱাহাটীৰ পৰা আহিছিলে। কীৰ্তন ঘৰলৈ আহি আছোঁ, যিটো আমি এতিয়া চাকি দিম। আমি চাকি লৈ আহিছিলোঁ, এতিয়া চাকিটো সেইফালে দিব পাৰি। আমি এটা ৰাউণ্ড ঘূৰিছোঁ, এইটো মাজতে হেৰি আছে, তাত আমি এতিয়া চাকি গছ এইফালেতো দিব নোৱাৰিম চাগে। হয়, আমি চাকি দিব আহিছিলোঁ। চাকি গছ ক'ত দিব পাৰিম এনেই? কৃষ্ণ প্ৰভু, তেওঁ যিহেতু মই এটা বহুত যিটো জাতীয় পোছাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। ইয়াতে আমি চাকি গছ দিলোঁ আৰু চাকি গছ দি এতিয়া সত্ৰ অধিকাৰীজনীক আমি দুআষাৰ ক'বৰ কাৰণে কেমেৰাটো মাইক্ৰফোন আগবঢ়াই দিম। নামঘৰ এই সত্ৰৰ বিষয়ে দুআষাৰ। এয়া হ'ল পদকিলা শংকৰদেৱৰ জন্মস্থান বৰদোৱা। ইয়াতে তেখেতৰ পদ আছে। মধ্যতে তেখেতৰ জন্মস্থানৰ মধ্যে পদকিলা বুলি কয়। মধ্য পদকিলা ইয়াৰ যুগ নাম গাই তেখেত দক্ষিণে নামঘৰ সকলে মণিপুৰ ভাগ আছে। তাতে গুৰুজনে জ্বলাথোৱা অক্ষয় বন্দিত আছে আৰু সেইবিলাক পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছে। পুষ্পক লিখা উত্তৰে আকাশী গংগা গুৰুজনে 7 ৰাতি নাম কীৰ্তন মধ্যৰাতি আকাশৰ পৰা ভগাই নমা কাৰণে আকাশী গংগা কৰে। শংকৰদেৱৰ যি পাক ঐতিহাসিক যুগৰ যি অসমীয়াৰ সমাজলৈ যি অৱদান আগবঢ়াই থৈ গৈছে তাৰ ভিতৰত এই বটদ্ৰৱা অন্যতম। আজি আমি যি বটদ্ৰৱা থানত উপস্থিত আছোঁ। আপোনালোকক আজি বটদ্ৰৱা থানৰ আজি সকলোখিনি শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান উপলক্ষে যিখিনি আমাৰ ইয়াত এতিয়াও মানে কলা সংস্কৃতি যি অসমীয়া সমাজলৈ যি শ্ৰীমন্ত শংকৰদেৱে যি অৱদান স্থাপন কৰি থৈ গৈছিলে, বটদ্ৰৱা থানৰ মাজত তাত তেওঁ এতিয়া বিৰাজমান হৈ থকা বুলি জনা যায় আমাৰ অসমীয়াৰ সমাজৰ মতে। আজি আওখিনি মই দেখাব চেষ্টা কৰিম যে শ্ৰীমন্ত শংকৰদেৱ কিহত গা ধুইছিলে আৰু শ্ৰীমন্ত শংকৰদেৱ পাদৰশিলা আৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰথম চিহ্নযাত্ৰা যিখন আৰু মন মেৰি চৰণেহে লাগু যিখন নাটক লিখিছিলে, যিজোপা শিলিখা বৃক্ষ, ত'ত আপোনালোকৰ তাত এটা কণ্টেণ্ট আছিল, মই সকলোতে দেখা থাকিম। আৰু এতিয়া আমি যাম পাদনাথ। তেওঁ গা ধুইছিলে, স্থান কৰিছিলে, সেই স্থানত আপোনাক দেখা দিম। আহক। বৰ্তা আপোনাক প্ৰণাম জনাইছোঁ। আচলতে এইটো পাদনাথ হয়, ইয়াৰ অলপ কথা ক'ব পাৰিব নেকি? তেওঁ জন্ম ওচৰলৈ আহকচোন। কথা মানে আপোনাৰ এইটো আগতে কি আছিলে কোৱাটো?
আমি দেখিছোঁ গুৰুজনে গা ধোৱা সেই ব্যৱহাৰ কৰা কোৱা মাটি কোৱা তাৰপিছত এতিয়া মানে মাটিৰ ওপৰতে এৰাই গৈছিলে এতিয়া অলপ তলৰ পৰা খান্দি পেলাই মানে এতিয়া পকা কৰি দিছে এতিয়া এইটো আছে চাই পেলাই এনে এই তেওঁ শংকৰদেৱে যি স্থান কৰিছিলে এই কুঁৱাটোৰ বয়স কিমান বছৰ হৈছে কিমান দিনৰ হৈছে পুৰণি কিমান দিনৰ এইটো আপোনাৰ 500-600 বছৰে হ'ল 600 বছৰ হয় ন আৰু ইয়াত এইটো চাওক গুৰুৰ ব্যৱহৃত পাদনাদ হয় চ' ইয়াতে তেওঁ শংকৰদেৱে স্থান কৰিছিলে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছে তাহাতে বহি শ্ৰীমন্তই পুস্তক লিখে চ' এইজোপা তলতে শিলিখা তলতে তেওঁ আমাৰ যিখন প্ৰথম যিখন নাটক আছিল চিহ্নযাত্ৰা তথা মানে মন মেৰি চৰণেহে লাগো চ' ইয়াতে মানে তেওঁৰ প্ৰথম নাটক ৰচিছিল বুলি মানুহৰ সমাজত অৱগত হৈ আছে চ' এইজোপা যিজোপা শিলিখা দেখিছে মোৰ পাছফালে এইজোপা আচলতে বহুত ডাঙৰ আচলতে এই শিলিখাজোপা একে বহুত পুৰণি হ'ব পাৰি এতিয়া এই শিলিখাজোপা 20 বছৰ আগৰ বুলি ধৰা হৈছে কিন্তু কিমান সত্য কিমান অসত্য মই নাজানো এইজোপাই সেইজোপা 600 বছৰ শিলিখা বৃক্ষ বুলি ধৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ পঞ্চশব্দৰ ভিতৰত এইবিধ বাদ্যযন্ত্ৰ হৈছে মৃদংগ গৰকা এক আধুনিক ৰূপ বুলি ক'ব পাৰি আচলতে চিহ্নযাত্ৰা নাটকখন শুভাৰম্ভ কৰাৰ হেতুকে 9টা খোল আৰু 9 জোৰ তালৰ সৈতে বৰকা শব্দৰ ধ্বনি কৰাইছিল মানে ইয়াতে শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে 9টা তাল 9টা খোলৰ সৈতে বাদ্যযন্ত্ৰ বজাই তেওঁ মানে চিহ্নযাত্ৰা নাটকখন আৰম্ভ কৰিছিল এই স্থানৰ পৰাই চ' আজি মই যি আমাৰ আগ্ৰহসকলে যি নামৰ পৰিধান কৰি আছে মই সকলোখিনি কীৰ্তনৰ মাজত যিখিনি নামৰ পৰিধান কৰি আছে মই সকলোখিনি দেখাব চেষ্টা কৰিম আৰু এয়াই হৈছে কীৰ্তনঘৰ শ্ৰীমন্ত শংকৰদেৱে 7 দিন 7 ৰাতি একেৰাহে নাম কীৰ্তন কৰি আকাশী গংগা নমাই আনিছিল উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰে যেহেতু মই যিটো স্থানত আছো আচলতে এইখনে হৈছে মানে আকাশী গংগাৰ এটা পুখুৰী হয় মানে যেতিয়া শ্ৰীমন্ত শংকৰদেৱ ভূঞা ৰাজ্যৰ তেওঁৰ বংশধৰ আছিল তেতিয়া মানে ভূঞা ৰাজ্যত বহুত পানীৰ অভাৱ আছিল তেতিয়া মানে তেওঁ জলদেৱতাক ধ্যান কৰিলে যে আমি ইয়াত এটা পুখুৰী খান্দিলে ভাল হ'ব নেকি তেতিয়া জলদেৱতাই যেতিয়া মাছে পানীয়ে সহস্ৰ পানী চিনি আহি এটা বটগছ আছিলে সেই বটগছজোপাতে তলতে আনি মানে গোটেই পানীখিনি ঢল দিলে চব বটগছজোপা তললৈ ডুবি গ'ল আৰু তেতিয়াই এই স্থান মুকলি হৈছে আকাশী গংগা
বাণিজ্যিক মেলা ইয়াৰ পৰা আৰম্ভ সেই বৰদলৈ আহি পেলাই কি ল'লা মই কি লৈছা দেখুৱাই দিয়া এপাক এইখন এখন ল'লোঁ আৰু এইখন কিহৰ এইখন কি মানে টঙালী আৰু কি ল'বা দেখুৱাই দিয়া ৰাইজক সকলোকে এতিয়ালৈকে তেওঁ চইচে কৰিব পৰা নাই কোনখন ফটো ল'ব অলপ মানে দুদুমুদু হৈ আছে মানে বহুতখিনি ফটো দেখিছেতো যে কোনখন ল'ব তাকে ভাবি আছে ন কেনেকুৱা লাগিছে আজি ইয়াত আকাশী গংগা পাৰত ঘূৰি বৰপেটাৰ পৰিৱেশ আৰু এই নগাঁও বৰদোৱা পৰিৱেশ কেনেকুৱা লাগিছে হয় নেকি বৰপেটা বুলি ক'লে অকল বৰপেটা সত্ৰখন নহয় বৰপেটা বহুত সত্ৰ বৰদোৱা বাণিজ্যিক মেলাৰ পৰাই আজি এই ভিডিঅ'ৰ সমাপ্ত কৰিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি চেনেলটো শ্বেয়াৰ কৰি দিব ধন্যবাদ